নমস্কাৰ, মই ৰাণী পলং মনু। মোৰ চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। পুনৰ অন্য এটি ভিডিঅ' ক'বলৈ ওলাইছোঁ মই। আৰু আজিৰ ভিডিঅ'টো হৈছে জোনমণি ৰাভাৰ ন্যায়। জোনমণি ৰাভাৰ ন্যায় সঁচাকৈ পাবনে? সকলোৱে প্ৰাৰ্থনা জনাইছে কি জোনমণি ৰাভাৰ ন্যায় পাওক আৰু আত্মাই যে শান্তি পাওক। গোটেই অসমত ঠায়ে ঠায়ে বহুতো পতা হৈছে জোনমণি ৰাভাৰ ন্যায় পাওক প্ৰাৰ্থনা জনাইছে। আৰু অকণমানকৈ আপোনালোকক ভিডিঅ'টো দেখাই দিছোঁ। মোৰ লগৰ এজনীও চাকি বন্তি জ্বলাইছেগৈ জোনমণি ৰাভা যে ন্যায় পাওক, আত্মাই যে শান্তি পাওক। সেয়া চাওক, আজি জোনমণি ৰাভাৰ হৈ একগছি চাকি জ্বলাইছোঁ ইয়াত আৰু ধূপ জ্বলাইছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ যাতে জোনমণি ৰাভাৰ যিকেইজন হত্যাকাৰী সেইকেইজন তিল তিলকৈ ভুগি মৰিবলৈ। আৰু তহঁতি হাৰি নাযাবি, আজি আমি গোটেই ভক্তসকলে প্ৰাৰ্থনা কৰিছে জোনমণি ৰাভাৰ সোনকালে ন্যায় বিচাৰি। আৰু যিকেইজনীয়ে হত্যা কৰিছে সেইকেইজন ইতিমধ্যে জ্ঞাত যে ওপৰজনে এৰি নিদিয়ে। চাই থাকক। এতিয়ালৈকে সকলোৱে ভাবি আছে ন্যায় পাওক, কিন্তু বহুত দেৰিয়ে হৈ গ'ল। অতি সোনকালে ন্যায় পাব লাগিছিলে। এছাই হৈও তাই আজি এনেকৈ অৱস্থাত পৰিছে যে ন্যায় পাবলৈকে ছাৰ হৈছে। হত্যাকাৰী গোটেই লুকাই ফুৰি মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে, কিন্তু হত্যাকাৰীক ধৰা পেলাব পৰা নাই। আৰক্ষীক ধৰি CIDক ধৰি CBIলৈকে পাই গৈছে, কিন্তু হত্যাকাৰীক ধৰা পেলাব পৰা নাই। ইমান পাৱাৰফুল মানুহ যে হত্যাকাৰীজন ওলাই আহিব পৰা নাই। গতিকে সকলোৱে গোটেই অসমবাসী ৰাইজে প্ৰাৰ্থনা জনাইছে ন্যায় পাওক জোনমণি ৰাভাক আৰু হত্যাকাৰীক উচিত শাস্তি দিয়ক। আগতে ভাবিছিলোঁ যে উচিত শাস্তি পাওক তেওঁ, কিন্তু এতিয়া যেন তেওঁ ধৰা পৰিলে ফাঁচি পাওক। সকলোৰে পৰা কিন্তু আঁৰত আছে, বিৰত আছে তেওঁ, কিন্তু এই স্বয়ং ভগৱানে চাই আছে তেওঁক। সকলোৰে পৰা হাত সাৰি যাব পাৰিব জোনমণি ৰাভা হত্যা কৰি, কিন্তু এই ভগৱানৰ পৰা কেতিয়াও হাত সাৰি যাব নোৱাৰে। তেওঁ হাত সাৰি গ'ল, এতিয়ালৈকে নাই, কিন্তু এই ভগৱানে নিশ্চয় এদিন তেওঁক ন্যায় দিব। এনেকুৱা ৰোগত আক্ৰান্ত হ'ব তেওঁ এদিন, তেতিয়াহে উপলব্ধি কৰিব পাৰিব যে মই ইমান দিনে লুকাই ফুৰি আছিলোঁ গোটেই সকলোৰে পৰা। আৰু তেতিয়া উপলব্ধি কৰিব মই যে জোনমণি ৰাভাক কেনেকৈ হত্যা কৰিছিলোঁ আৰু কিমান ডাঙৰ মহাপাপ, কিমান ভুল কৰিলোঁ মই। তেতিয়া ই নিজেই মুখখন মেলি তেতিয়াহে গম পাব যে মই কি ভুল কৰিছিলোঁ। জোনমণি ৰাভাক হত্যা কৰি মই কিমান মিছা কথা কৈ লুকাই ফুৰি থাকিলোঁ, সকলোৰে পৰা বিৰত থাকিলোঁ। তেতিয়া সকলো কথা নিজেই বিৱৰি ক'ব বুলি মই ভাবোঁ। আৰু বেছি বিশেষ একো ক'বলৈ নাযাওঁ, তথাপিও এটা কথা ক'ব বিচাৰোঁ, জোনমণি ৰাভা অতি শীঘ্ৰেই ন্যায় পাওক। CBI যে আৰু তদন্ত কৰি ভালকৈ চাওক, চোৱা চিতা কৰক, জেৰা কৰক। কাক জেৰা কৰিবলৈ কৈছিলে আৰু কাক সন্দেহ কৰিছিলে তাৰ ওপৰত জেৰা কৰক, চলাওক, তেতিয়াহে ধৰা পৰিব। ই OC নালাগে, SI নালাগে, যিয়ে নহওক লাগিলে আৰক্ষী, কিন্তু তাক জেৰা কৰিবই লাগিব, তেতিয়াহে ওলাই পৰিব হত্যাকাৰী, নহ'লে কেতিয়াও আৰু ওলাই নপৰিব। গতিকে সেয়াই মই প্ৰাৰ্থনা জনাইছোঁ জোনমণি ৰাভাই যে আত্মাই সঁচাকৈ শান্তি পাওক, তেতিয়াহে মাকেও শান্তি পাব। আৰু মাকৰ অৱস্থা দেখিছেই, ভাতৃৰো অৱস্থা দেখিছেই, এনেকুৱাও হৈছে। আৰু বেছি বিশেষ ক'ব নাযাওঁ, ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।